আজি আকৌ মোৰ ফেভৰেট জেগাত ছাদখন মানে ইয়াতে বহুত দিনৰ মূৰত আহিলোঁ মই। এতিয়াও ছাদখনৰ অৱস্থা একেবাৰে বেয়া, বৰষুণ দি আছে অকণমান কিন্তু ভাল লাগি আছে পৰিৱেশটো। আজি মই ইয়াতে এইখিনি জেগাত আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিব বিচাৰিছোঁ যে যেতিয়া আমি 40 ক্ৰছ কৰোঁ তেতিয়া আমাৰ ল'ৰা ছোৱালীৰ জামেলা থাকে, ল'ৰা ছোৱালী স্কুলত পঢ়ি থাকে বহুতৰে, আৰু নিজৰ চাকৰি বাকৰি এইবিলাকতো থাকেই, ঘৰৰ সমস্যা বুলি নকওঁ, ঘৰৰ কাম তাৰমানে এইবিলাক বহুত বেছি হৈ থাকে। যে আমি 45 মানত আহোঁ তেতিয়া আমাৰ অধিকাংশৰে ল'ৰা ছোৱালী ধৰক মেট্ৰিক পাছ কৰিলে, কিছুমান কলেজলৈ গ'ল। মোৰ অলপ সোনকালে বিয়া হৈছে দেখি মোৰ ল'ৰা এতিয়া কলেজত পঢ়ে, ছোৱালীও মেট্ৰিক পাছ কৰিছে। চ' মই প্ৰায় আজৰি। চ' এনেকুৱা সময়ত কি জানেনে, বহুতে আচলতে ভাবিব ধৰে, ময়ো ভাবিছিলোঁ মোৰ ল'ৰা ছোৱালী ইমান ডাঙৰ হ'ল, এতিয়া মই বুঢ়াই হ'লোঁ নেকি, মানুহে মোক বাহিৰত বুঢ়ীয়ে ভাবিব নেকি। কিছুমানেতো আণ্টি বুলি মাতা আৰম্ভ কৰিছে, মোতকৈ ধৰক 7-8 বছৰৰ সৰুবিলাকেও আণ্টি বুলি মাতি দিয়ে, কাৰণ মানে মোৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ দেখি প্ৰথমতে মোৰ বেয়া লাগিছিল, এতিয়া নালাগে। এতিয়া কিয় নালাগে জানেনে, মই একচেপ্ট কৰিছোঁ যে হ'ব, মানুহবিলাকে কিবা ভাবাৰ কথাটো এইটো নহয়, মই নিজে কি সেইটোহে, মই নিজকে কি ভাবোঁ, তাৰমানে বয়সস্থ বুলি ভাবোঁ নে মই নিজকে মেচিয়ৰ বুলি ভাবাটো। 45টো এনেকুৱা এটা এজ য'ত আপুনি নিজক ডিস্কভাৰ কৰিব পাৰে। ৰিডিস্কভাৰ ইন দ্য চেন্স মানে আপুনি নিজে ভাল পোৱা কামবিলাক কৰিবলৈ আপুনি সময় পায়। ল'ৰা ছোৱালী যেতিয়া ডাঙৰ হয় তেতিয়া আপুনি সিহঁতক বিচাৰি ফুৰিব, সিহঁতে আপোনাক কমকৈ বিচৰাৰ লগে লগে তাৰমানে কি হয়, আপুনি নিজৰ কাৰণে সময় উলিয়াব পৰা হয়। হাজবেণ্ডৰ কাৰণে যিখিনি কৰিব লাগিব, ঘৰৰ বাকীখিনি কাম যি কৰিব লাগিব সেইটোতো কৰি থকা যায়েই, কিন্তু এই যে ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈ পেলাই আপোনাক অলপমান কমকৈ বিচৰা হয়, তেতিয়া কেতিয়াবা মাজত দুখো লাগে, ভাৱ হয় যে মোক আজিকালি সিহঁতৰ দৰকাৰ নাই। হঠাৎ সিহঁতো টিনেজটো পাৰ হয়তো, টিনেজৰ ল'ৰা ছোৱালীবিলাক এনেও নিজৰ মাজত থাকি ভাল পায়। সেনেকুৱা অৱস্থাত কেতিয়াবা ভাৱ হয় মোক নলগাই হ'ল নেকি কাকো। কিন্তু এইটো এটা ভাল সময় য'ত আপুনি নিজকে ৰিডিস্কভাৰ কৰিব পাৰে, যেনে আপোনাৰ আগতে যোনবিলাক কাম আপুনি কৰা নাছিল। যেনে ধৰক আপুনি ছবি আঁকি ভাল পাইছিল, ছবি অঁকা বন্ধ হৈ গ'ল। আপুনি লিখি ভাল পাইছিল, লিখা বন্ধ হৈ গ'ল। আপুনি মানুহক লগত মানে নিজৰ এক্সপিৰিয়েঞ্চ বা ভাল কিবা কথা জানে যদি সেইবিলাক শ্বেয়াৰ কৰিবলৈ পাৰিছিল, যা ভাল পাইছিলে আগতে স্কুলত পঢ়া ষ্টুডেণ্ট অৱস্থাত, কলেজত পঢ়ি থকা অৱস্থাত বহুতকে হেল্প কৰিছিল এইবিলাক নিজৰ কথাৰ জৰিয়তে। তাৰপৰা কোনোবাই নাচি ভাল পাইছিল, এনেকুৱা বস্তুবিলাক আপুনি আকৌ এবাৰ ষ্টাৰ্ট কৰিব পাৰে। ছবি অঁকা, নাচা, লিখা মেলা, তাৰ লগতে কোনোবাক যদি কথাৰ জৰিয়তে মটিভেট কৰি পেলাই আপুনি আগতে ভালকৈ মানে কাউন্সিলিং টাইপৰ কৰিব পাৰিছিল, তাৰমানে সেইটো প্ৰফেশ্যন হিচাপে ল'ব পাৰে। তাৰ কাৰণে বহুত প্লেটফৰ্ম আছে যিয়ে তাৰমানে আপোনাক এইটো দিয়ে, তাৰমানে কাউন্সিলিঙৰ ৱেটো দি দিয়ে। চ' মই ভাবোঁ 45 বা 45+ এটা এনেকুৱা বয়স য'ত আপুনি নিজক সম্পূৰ্ণৰূপে সময় দিব পাৰে, য'ত আপুনি নিজকে এবাৰ ৰিডিস্কভাৰ কৰিব পাৰে আৰু নিজে ভাল পোৱা পচন্দৰ কামখিনি কৰিব পাৰে। এইটো আচলতে এটা বিৰাট ভাল সময়। নিজৰ প্ৰতি কেয়াৰ ল'ব পাৰে, নতুন কথা শিকিব পাৰে। এতিয়া মোৰ অলপমান স্পিৰিচুৱেল লাইনৰ প্ৰতি, মোৰ স্পিৰিচুৱেল মানে বস্তুবিলাক ভাল লাগিছিল আগতে, আধ্যাত্মিকতাৰ প্ৰতি মোৰ এটা ধাউতি আছিল। চ' মই বিভিন্ন ধৰণৰ হিলিং মানে মডালিটি শিকি আছোঁ। পিছত সেইবিলাকৰ কথা ক'ম বাৰু। সেইবিলাকে মোক নিজৰ লগত পৰিচয় হোৱাত, তাৰমানে মই নিজে জীৱনত কি বিচাৰোঁ, আচলমতে জীৱনটোনো কি, এনেকুৱা ধৰণৰ বস্তুবিলাক মোক মানে জনাত সহায় কৰিছে। চ' মই বিৰাট ভাল পাইছোঁ। তাৰ উপৰি মই নিজৰ এক্সাৰচাইজ কৰি নিজৰ বডিটোৰ কেয়াৰ কৰি আগৰ পৰা ভাল পাইছিলোঁ। চ' আজিকালি য়োগা, জিম চব কৰোঁ মই। এতিয়া সময় দিব পাৰিছোঁ, বেছিকৈ লেঠা যিহেতু নাই, ল'ৰা ছোৱালী ইণ্ডিপেণ্ডেণ্ট, নিজৰ মোক সেনেকৈ বিচাৰি নাথাকে। চ' আগতকৈ কামবিলাক অলপ কমি গৈছে, মানে দায়িত্ববিলাক। চ' এতিয়া মই তাৰমানে নিজক সময় দিব পাৰিছোঁ। চ' মই যদি পাৰিছোঁ, চবেই পাৰে। কেৱল নিজৰ মনটোক
আপুনি কেনেকৈ ধৰক আপুনি নিজে কেনেকৈ কি কৰিব সেইটো আপুনি নিজে ভাবিব লাগিব আৰু সেইটো এটা নিজে ষ্টাৰ্ট কৰা এটা ৰিষ্টাৰ্ট আচলতে ক'ব লাগিলে 45টো এনেকুৱা এটা এজ য'ত আমি জীৱনটো ৰিষ্টাৰ্ট কৰিব পাৰোঁ আৰু এইটোত আমাৰ মেচিউৰিটি বহুত হৈ যায় আমি জীৱনটো বহুত দেখোঁ সেইটো কাৰণত আমি এটা ভাল কিবা এটা কৰিব পাৰোঁ বুলি মই ভাবোঁ যিটো আমাৰ কেতিয়াও মানে এইটো শিকিলোঁ এইটো কৰিলোঁ এইটো কাৰণে ৰিগ্ৰেট হ'ব সেনেকুৱা ধৰণৰ পজিশ্যনত আমি নাথাকোঁ যি হ'ব নহয় লাভেই হ'ব চ' মই মোৰ নিজৰ কিছুমান ভাৱ শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ আগত চ' আপোনালোকেও যোনে যি ভাল পায় সেইটোক গুৰুত্ব দিয়ক আৰু নিজকে ৰিডিস্কভাৰ কৰক এতিয়া মোৰ পচন্দৰ চাহ কাপ ল'লোঁ মই চ' মোৰ চাটখনেই হৈছে মোৰ চাহ খোৱা লগ আজিকালি অলপমান কমকৈ অহা হয় আগতে ইয়াতে মোৰ খোজকাঢ়ি পেলাই মোৰ 10,000 ষ্টেপছো কৰিছিলোঁ আজিকালি 10,000 ষ্টেপছ অলপ মানে কেতিয়াবা নহয়গৈ আৰু উপায় নাই যিয়ে হওক মই মানে যি ভাল পাওঁ তাকে কৰি আছোঁ আপোনালোকেও চেষ্টা কৰক আপোনালোকৰ মনত কি ধৰণৰ ভাৱ আছে কি ভাল পায় কি কৰি আৰু কিটো কৰিলে আপুনি নিজকে ৰিফ্ৰেছ মানে ৰিনিউ কৰাৰ নিচিনা লাগিব চ' আজিলৈ থৈছোঁ বাই